চৰি আহি গৈছে, বেয়া পাব নালাগে বাৰু। শ্ৰদ্ধাৰ বলীয়া ৰাইজ, জয় জয়তে আপোনালোক সকলোলৈকে শেহতীয়াকৈ হ'লেও যাচিছোঁ। আজি ৰহেদৈ সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা আয়োজিত মহোৎসৱত আপোনালোক সকলোকে শেহতীয়াকৈ হ'লেও বহাগৰ বিহু কথা এটা কওঁ। বিহুত মানে এইবাৰ মানে আমাৰ যেতিয়া 100 এবিধ শাক খায়, আপোনালোকে শাক খায়নে নাই? এফালে খায়নে নাই 100 এবিধ শাক বিহুৰ প্ৰথম দিনাখন, মানুহৰ বিহুৰ দিনাখন খায়নে? 100 এবিধ শাক খাব লাগে কিন্তু দেই। এতিয়া আমাৰ কৰোণা গৈছে, কৰোণাৰ যোৱাৰ পিছত ডক্টৰে পৰামৰ্শ দিছে যিমান পাওক আমি বনৌষধবোৰ খাব লাগে যাতে এইবোৰ আমাৰ স্বাস্থ্য সদায় ভালে থাকে। কিন্তু মই এটা কথা কওঁ, আপোনালোক কৰ্মব্যস্ত মানুহ, আপোনালোকে ডেইলি কামলৈ যায়, ৰাতি 10টা বজাত আহে, আপোনালোকে 100 এবিধ শাক বুটলোতে আপোনালোকৰ সময় লাগিব পাৰে বা বুটলিবলৈ সময়ৰ অভাৱৰ কাৰণে আপোনালোকে খাব নোৱাৰিব পাৰে। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এটা সৰু কাম কৰিব, ছাগলীৰ মূৰটো আনি দালিৰ লগত মিলাই খাই দিব। তেতিয়া মানে আপোনালোকে 100 এবিধ শাক খোৱা হৈ যাব। কিয়নো মানে ছাগলীয়ে গোটেই বছৰতে 100 এবিধ শাক খাই ঘূৰি ফুৰে, হয়নে নহয়? আমাৰ মানে ওচৰতে দাদা এজন আছিলে, মানে মোৰ দদাই দিওঁ, মানে মোক খুৰাদেউক মানে মই সুধিছোঁ বোলো বিহু বুলি মোক অকণ আশীৰ্বাদ এটা দিয়ক নিজৰ বুলি। কৈছে কেনেকুৱা আশীৰ্বাদ? মই বোলে বছৰটো কুশলে যোৱাকৈ অকণ আশীৰ্বাদ এটা দিয়ক। কৈছে আশীৰ্বাদ নিদিওঁ, মই মাত্ৰ 2টা কথা ক'ম, তই খালি মনত ৰাখিবি, জীৱনটো কামত আহিব। মই বোলো ঠিক আছে, তেতিয়াহ'লে কি ক'ব লগা আছে আপুনি উপদেশ এটাকে দিয়ক, মই জীৱনটো মনত ৰাখি পেলাই আগুৱাই যাম। তেখেতে মোক কৈছে তই বাথৰুমলৈ যাওঁতে হাতটো ধুই যাওঁ নে হাতটো নুধুই পেলাই যাওঁ? মই বোলো নহয়, মই বাথৰুম যেতিয়া কৰি আহোঁ তেতিয়া মই হাতটো ধুই পেলাইহে আহোঁ। তেওঁ কৈছে নহয়, বাথৰুমলৈ যাওঁতেও হাতটো ধুই যাবি। মই বোলো এইটো আকৌ নতুন কথা শিকিলোঁ দেখোন, বাথৰুমলৈ যাওঁতে মানে হাতটো ধুই যাব লাগেনে? হয় জানো? কৈছে হয়। যদি কিবা কাৰণত তই ভোট জলকীয়া খালি তেতিয়াহ'লে জিয়া জ্বলে যা জ্বলে নেনো চলে ৰাতো ভৰ ধোঁৱা চলে, হয়নে নহয়? এই মোৰ সমস্যা এটা ই জানে, মানে সি কৈছে আমাৰ অনিল দা আছেনে? গ'ল? অনিল দা আছে। এই আমাৰ মানে অনিল দা আছে কাৰণে কৈছোঁ, তেওঁ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট কলিয়াবৰৰ। না অনিল দা সহায় কৰি দিব পাৰিব। অনিল দা সহায় কৰিব বাৰু। তাৰ মাজতে কৈছোঁ মানে মোৰ অকণমান সমস্যা এটা চলি আছে। চাওকচোন, এতিয়া মোৰ ছোৱালীজনী জন্ম হৈছে, মোৰ মানে গোটেই ভোটাৰ লিষ্টখনত আমাৰ গোটেই পৰিয়ালৰ নাম ভুলকৈ আহিছে। মই অনিল দাক বাৰে বাৰে কৈছোঁ দাদা মোক অকণ সহায় কৰি দিয়ক। এতিয়া অনিল দাই কৈছে মই এতিয়া কলিয়াবৰৰ হ'লোঁ, তুমি এতিয়া ভোটাৰ কাৰ্ডৰ কামখিনি তুমি ইয়াতে কৰিব পাৰা, পোষ্ট অফিচত কাম কৰি আছে, ষ্টেট বেংকত গ'লেও কাম কৰি দিয়ে। মই বোলো নহয় কৰি দিয়ক। এদিন অনিল দাই মোক কৈছে কি প্ৰব্লেমটো কি তোমাৰ? মই বোলো মোৰ ভোটাৰ কাৰ্ডত আমাৰ পৰিয়ালটোৰ নামেই ভুল আহিছে। তাই কৈছে কেনেকৈ হ'ব? মই বোলো সঁচাকৈ অনিল দা বিশ্বাস কৰক, মোৰ এতিয়া দাদাৰ নাম কুলাই বৰা, ভোটাৰ লিষ্টৰ নাম আহিছে চুলাই বৰা। ইণ্টাৰেষ্টিং। মই দাদাৰ নামটো বাদ দিছোঁ, মোৰ বৌৰ নাম প্ৰভাৱতী বৰা, ভোটাৰ লিষ্টৰ নাম আহিছে গৰ্ভাৱতী বৰা। এতিয়া চাওকচোন, সেইটো ফেমিলিৰ পৰা মই কেনেকৈ ভোট দিবলৈ যাওঁ বাৰু? মোৰ এতিয়া বেয়াও লাগিছে। মোৰ এটা ভতিজা আছে, নামটো হ'ল সমুদ্ৰ। তাৰ নামটো ময়ে দিছোঁ, ভূপেন হাজৰিকা ঢুকুৱা দিনাখন জন্ম হোৱাৰ কাৰণে মই বোলো সমুদ্ৰকে ৰাখোঁ আৰু। তাক মানে যেতিয়া স্কুলত দিছোঁ, তাক মানে মিছে কৈছে বোলে সমুদ্ৰ তুমি 1ৰ পৰা 10লৈকে লিখি দিব লাগিব। সি কৈছে মই 1ৰ পৰা 10লৈ লিখি দিম, কি দিব? মিছে কৈছে মই চুম এটা দিম। সি কৈছে মই 1ৰ পৰা 100লৈকে লিখি দিম, হনিমুনত যাবা।